Hi guys, welcome to my channel Techno Vlogs. আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ'বোৰ ভাল লাগিছে তেনেহ'লে লাইক কৰিব, সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব। তেতিয়াহ'লে বলক আমি অলপ সোনকালে যাই পাম। হস্পিটেল আহি পালোঁ আৰু অলপমান দূৰ আছে। এইপিনে চিধাই গ'লে অভয়াপুৰী বজাৰ পায়। আমি পাম আৰু হস্পিটেল এতিয়া। ইমান ট্ৰাফিক আজি। আহি পালোঁ আমি হস্পিটেল। হস্পিটেল আমি আহি পালোঁ। মই এতিয়া যাম অলপ ভিতৰলৈ ডাক্তৰৰ তাতে। এইখন অভয়াপুৰী ৰাজ্যিক চিকিৎসালয়। এতিয়া আমি যাম ভিতৰলৈ ডাক্তৰক দেখাবলৈ। Iya. আমি বৰ্তমান অভয়াপুৰী বজাৰৰ মাজত আছোঁ। মাৰ্কেটৰ ভিতৰত সোমালোঁ। রাস্তা দিয়ে যাই আছো দে। অভয়াপুৰী মাৰ্কেট হয়। তাতে ধুনীয়া ধুনীয়া ড্ৰেছ পায়। হোটেলত সোমাং নেকি? চাহ খাই লওঁ ৰ। দেহাটো একদম মানে গাটো দুৰ্বল দুৰ্বল লাগি আছে। অলপ খাই লওঁ চাহ পানী। আমি এতিয়া দোকানৰ ভিতৰত এয়া আহি গ'ল আমাৰ খানা। Saka mantap.
চাহ খাই পেটটো ভৰি গ'ল খাই খাই। এতিয়া আমি যাম এইটো ৰাজীৱ ভৱন হয় না, এইটো অভয়াপুৰ ৰাজীৱ ভৱন। আমি এতিয়া যাম ইপানেদি ঘূৰি 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 ঘৰলৈ উভতি যাম এতিয়া। ৰাস্তাটা ইমান বেয়া, ঠিক কৰিও দিবা নোৱাৰে। গাঁৱৰ বোলে পৰি পিছলা খাই গেল। ইপিনেদি গ'লে ৰৌমাৰী পায়। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব। আৰু এটা কথা হ'ল যে আজি আমি আমাৰ চেনেলটোৰ নামটো অলপ মানে সলনি কৰি দিম, অলপ কিবা কাৰণত দি দিম আৰু সলনি কৰি। ভিডিঅ'বোৰ আপোনালোকে চাই যাব আৰু আশা কৰিছোঁ ভাল লাগিব। নেক্সট ভিডিঅ'টো অলপ ইয়াত কৰি অলপ আগত ভাল কৰিব চেষ্টা কৰিম। মানে আমাৰ কথা হৈছে কি মাইক নাই, মানে মাইকটো থাকিলে অলপ কথাবোৰ স্পষ্ট হয়। এতিয়াৰ কাৰণে অলপমান প্ৰব্লেম দি আছে কথাবোৰৰ কাৰণে, অলপ লাহে লাহে উচ্চাৰণটো হয়। মাইকটো কিনিব লাগিব। যদি ভিডিঅ' ভাল লাগিছে তেনেহ'লে এটা ছাবস্ক্ৰাইবটো কৰি দিব। এতিয়া ভিডিঅ'টো